বন্ধুসকল আমাৰ জীৱনত এনেকুৱা কিছুমান অভিজ্ঞতা আছে, এনেকুৱা কিছুমান ঘটনা ঘটি গৈছে যিটো মনত পৰিলে আমাৰ মন বেয়া হৈ যায়। আমাৰ কাৰো লগত কথা পাতিব ইচ্ছা নোযোৱা হয়, কাকো মাতিব ইচ্ছা নোযোৱা হয়, আমি এনেকুৱা দুখত ডুবি যাওঁ। বন্ধুসকল এনেকুৱা ঘটনাবোৰ আমি কোনো মনত ৰাখিব নিবিচাৰোঁ, কিন্তু তথাপি এই ঘটনাবোৰ আমাৰ মনৰ পৰা আঁতৰি নাযায়। আমি পাহৰিব হাজাৰ চেষ্টা কৰোঁ, কিন্তু পাহৰিব নোৱাৰোঁ। আমাৰ জীৱনত বহুতো ভাল ঘটনা হয়, কিছুমানে হেল্প কৰে বা কিবা ভাল কথা কয়, এইবিলাক আমি পাহৰি যাওঁ অতি সোনকালে। কিন্তু যেতিয়াই কোনোবা এজনে মানুহে আমাক বেয়াকৈ কয় বা আমাৰ কিবা এটা অপকাৰ কৰে, সেই কথাটো আমি হাজাৰ চেষ্টা কৰিও পাহৰিব নোৱাৰোঁ। আমাৰ সেই মানুহজন দেখিলেই সেই কথাটো মনত পৰি যায় বা সেই ঘটনাটো আমাৰ সময়ে সময়ে মনত আহি থাকে, যাৰ দ্বাৰা আমি বহু ক্ষেত্ৰত আমাৰ মনটো খঙেৰে ভৰি পৰে, বহু ক্ষেত্ৰত আমি দুখ কৰি বহি থাকোঁ। বন্ধুসকল আজিৰ এই ভিডিঅ'টোত কথা পাতিম যে কিদৰেনো এই বেয়া ঘটনাবোৰ আমি পাহৰিব ইচ্ছা কৰি পাহৰিব পাৰোঁ, বা কিদৰেনো এটা ভাল লগা অভিজ্ঞতা বা এটা ভাল ঘটনা আমি মনত ৰাখিব পাৰোঁ। বন্ধুসকল মই ৰাহুলে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ RD ফিল্মছত। তো বলক বন্ধুসকল অলপ সময় নষ্ট নকৰি আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল আমি সকলোৱে নিগেটিভ কথাবোৰ পাহৰিব বিচাৰোঁ, কিন্তু আমাৰ এনেকুৱা কৰিব ইচ্ছা কৰিলেও কৰিব নোৱাৰোঁ। বন্ধুসকল এইটো এইকাৰণে হয় যে আমাৰ মাইণ্ডটোত নিগেটিভ 22 নম্বৰ এনেকুৱা এটা বস্তু আছে যি পজিটিভ কথাৰ তুলনাত নিগেটিভ কথাবোৰ বেছিকৈ মনত ৰাখে। বন্ধুসকল আমি যদি এই এতিয়া নিগেটিভ কথাবোৰ পাহৰিব বিচাৰোঁ, তেনেহ'লে প্ৰয়োজন হ'ব আপোনাৰ মাইণ্ডটোক প্ৰয়োজন হ'ব 5টা পজিটিভ কথাৰ। অৰ্থাৎ আমাৰ মাইণ্ডটোক এটা নিগেটিভ কথা পাহৰিবলৈ হ'লে 5টা পজিটিভ কথাৰ প্ৰয়োজন হয়। সেয়েহে বন্ধুসকল আপুনি যদি এটা নিগেটিভ কথা পাহৰিব বিচাৰে, তেনেহ'লে 5টা পজিটিভ কথা মনত লৈ আনক। তেতিয়াহ'লে আপুনি অট'মেটিকলি এই যিটো নিগেটিভ কথা, সেই নিগেটিভ কথাটো পাহৰি যাব। আপোনাৰ মাইণ্ডটোৱে সেইটো পাহৰাই দিব যদিহে আপুনি 5টাকৈ পজিটিভ কথা মনত লৈ আনে আৰু সেই মনত ৰাখে। সেই 5টা পজিটিভ কথা আপুনি ভাবি থাকক, তেনেহ'লে এটা নিগেটিভ কথা আপুনি অট'মেটিকলি পাহৰি যাব। বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানে। যদিহে এই ভিডিঅ'টো আপুনি অলপো জানিবলগীয়া ভিডিঅ' বুলি ভাবে বা এই ভিডিঅ'টো চাই আপুনি ভাল পালে, তেনেহ'লে ভিডিঅ'টো লাইক কৰি কমেণ্টত জনাওক যে আপুনি এই ভিডিঅ'টো কেনে পালে, আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি দিয়ক। বন্ধুসকল আজিলৈ লৈছোঁ বিদায়, ধন্যবাদ, জয় আই অসম।